4A. Autonomous state within state. এই দাবী যেতিয়ালৈকে কাৰ্বি আংলঙত পূৰণ নহয়, অৰ্থাৎ যেতিয়ালৈকে আমিও ভাবিছিলো যে ইয়াত কাৰ্বি আংলঙৰ পৰাও গৈছে, আমাৰ ডক্টৰ তুলিৰাম বৰুৱা CMও গৈছে, আৰু মেঘালয়ৰ পৰাও আমি ভাবিছিলো CM নিজে চিফ মিনিষ্টাৰ নিজে আহিব বুলি ভাবিছিলো। আসামৰ পৰা অসমৰ পৰাও আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে স্বয়ং যাব বুলি ভাবিছিলো, কিন্তু তাত দেখি পালো তাত একো এটা আলোচনাই নহল পাৰ্মানেণ্টৰ কাৰণে, জাষ্ট এটা টেম্পৰাৰী, এইটো পিছ মানে জাষ্ট এটা পিছফুলি মানে অলপ সান্তনা কৰিবৰ কাৰণে অলপ দিনৰ কাৰণে, যে যি খাচী ব্ৰাদাৰ্ছসকলেও তাত পিডি ফিল্ড যিটো খেতি মাটি সেই কিনা ঠাইত তেখেতকো কৰিব দিব লাগে, পাহাৰীয়া মাটি যিমান আছে সেইটো খেতি কৰিব নাপাব লাগে, ইমানখিনি আলোচনা কৰিব আহি গ'ল। তাৰপাছত কিছুমান গভৰ্ণমেণ্ট স্কিম তাত ধৰিব বুলি কৈছে, সেইটোতো এইটো পাৰ্মানেণ্ট চলিউশ্যন নহয়। পাৰ্মানেণ্ট চলিউশ্যন যিটো বৰ্ডাৰ, সেই বৰ্ডাৰ ইছ্যুটো পাৰ্মানেণ্ট চলিউশ্যন হ'ব লাগে, আৰু এইটো পাৰ্মানেণ্ট চলিউশ্যন আনিবলৈ হ'লে মেঘালয়ৰ চিফ মিনিষ্টাৰ, অসমৰ চিফ মিনিষ্টাৰ আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল, লগতে ইয়াত যিমানখিনি সংগঠন আছে চবকে মাতি পেলাই বোথ চাইড এটা ভালদৰে আমি মানে পাৰ্মানেণ্ট আজিৰ পৰা এইটো এটাই আমাৰ সীমা, এইটো সীমাটো বান্ধিব লাগে, তেতিয়াহে পাৰ্মানেণ্ট চলিউশ্যন। এনেকুৱা ড্ৰামা কৰি লাভ নাই। প্ৰথমতে আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি ইয়াতে ধাৰণাত আপোনালোকে এই নিউজ ল'বলৈ অহাৰ কাৰণে বিশেষকৈ আমাৰ দলৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি ইয়াতে ধাৰণা থাকিবলগীয়া উদ্দেশ্যটো হ'ল নম্বৰ 1টো অট'নমাছ ষ্টেট, যিটো নেকি কাৰ্বি আংলং ৰাইজে বিচৰা। আজি প্ৰায় ৭৫ বছৰটো এতিয়া শেষ হ'বলৈ ধৰিছে, ৭৬ বছৰ এতিয়া ভৰি দিবলৈ খুজি আছে এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলে, কিন্তু আমাৰ এতিয়া 76 ইয়াৰ্ছ এতিয়া ভৰি দিবলৈ হৈছে, কিন্তু আমাৰ আজিলৈকে অসম চৰকাৰে কাৰ্বি আংলঙত যিটো নেকি আমাৰ কাৰ্বি আংলং ৰাইজে বিচৰা আৰ্টিকল 244A অট'নমাছ ষ্টেট এতিয়ালৈকে ৰূপায়ণ কৰা নাই। সেইকাৰণে আমি আমাৰ দলৰ পৰা হিল ষ্টেট ডেম'ক্ৰেটিক ফ্ৰণ্ট ৰিজনেল পলিটিকেল পাৰ্টিৰ ফালৰ পৰা আজি এইটোৱে আমি দাবী কৰিছোঁ যে অতি সোনকালে কাৰ্বি আংলঙত অট'নমাছ ষ্টেটটো আমাক দিব লাগে, আৰু কাৰ্বি আংলঙত বহুতো সমস্যাবোৰ আছে, এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে এটাই কেৱল ৰাস্তা যে আৰ্টিকল 244A অট'নমাছ ষ্টেট। সেইকাৰণে অসম চৰকাৰে যদি আমাৰ কাৰ্বি আংলঙৰ যিটো নেকি আমাৰ দাবী, অকল ইয়াত কাৰ্বি বুলি নহয়, বহুতো ইয়াতে কাৰ্বি আংলঙত বহুতো জাতি জনজাতি বসবাস কৰা আছে। সেইকাৰণে আজি আমি আমাৰ দলৰটো HSDF চবেই মিলি জুলি আছে, গতিকে আমি আমাৰ দলৰ পৰা আমি এটা দাবী যে অসম চৰকাৰৰ কাৰণে অনুৰোধ যে এতিয়া অতি সোনকালে অট'নমাছ ষ্টেটটো আমাক দিব লাগিব, নম্বৰ 1। নম্বৰ 2টো হৈছে আমি দেখি পাইছোঁ যে অলপ আগতে আমি অসমত যিটো নেকি যি বিধানসভাৰ ৰেজাল্ট দিয়াৰ লগে লগে যেতিয়া মুখ্যমন্ত্ৰীয়ে যেতিয়া শপত গ্ৰহণ কৰাৰ পাছত সেইটো দিনা ৰাতিৰ পৰা আমি দেখি পাইছোঁ মূল্য বৃদ্ধি কৰাটো, যিটো নেকি পেট্ৰল ডিজেলৰ পৰা আৰম্ভ কৰি গেছ চিলিণ্ডাৰৰ দাম বঢ়োৱা, আৰু ইমানখিনি নহয় বিজুলীৰ পৰা বিল বঢ়োৱা, আৰু বহুতো শাক পাচলি গোটেইখিনি যিমানখিনি চাউল চব্জি দালি মিঠাতেল গোটেইখিনি দাম বঢ়াই দিছে। সেইকাৰণে এতিয়া আমি আমাৰ পাহাৰীয়া অঞ্চলতো ইয়াত যিমানখিনি বসবাস কৰা সকলোতো বহুতো দুখীয়া ৰাজ্য আছে, সেই গতিকে আমি অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ, আৰু আজি আমি আমাৰ মেমৰেণ্ডাম আমি অলপ আগতে আমি চাবমিট কৰিম যে আমাৰ মুখ্যমন্ত্ৰীকো আৰু আমাৰ গভৰ্ণৰ অফ আছামকো আমি মেমৰেণ্ডাম চাবমিট কৰিম। এই গতিকে আমি অতি সোনকালে আমাক এই মূল্য বৃদ্ধি কৰাটো বন্ধ কৰিব লাগে, আৰু গোটেইখিনি পেট্ৰল ডিজেল দামো কমাব লাগিব, যিহেতুকে 80% কাৰ্বি আংলং বসবাস কৰাসকলে
80-90% মানে ইয়াতে দিন হাজিৰা কৰাহে বেছি আছে সেইকাৰণে বহুত কষ্ট পাইছোঁ আৰু বহুত হাৰেছমেণ্ট পাইছোঁ সেইকাৰণে আমি আমাৰ দলৰ পৰা আজি এইটোৱে আমি আমাৰ দাবী 3 নম্বৰটো হ'ল যে অসম আৰু মেঘালয় যিটো আমাৰ কাৰ্বি আংলং বৰ্ডাৰ এই সকলোতো পাৰ্মানেণ্ট চলিউশ্যন হ'ব লাগে অলপ আগতে আমি দেখি পাইছোঁ বা যোৱা বছৰো এনেকুৱা পাইছোঁ যে তাতে সদায় অশান্তিৰ সৃষ্টি হয় বৰ্ডাৰ এৰিয়াত সেইকাৰণে এই সকলো বৰ্ডাৰ এৰিয়াত মানে পাৰ্মানেণ্ট চলিউশ্যন হ'ব লাগে যে মেঘালয় গভৰ্ণমেণ্ট আছাম গভৰ্ণমেণ্ট আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল মাজতে ভালদৰে এটা আমি পাৰ্মানেণ্ট চলিউশ্যন আনিব লাগে বুলি আমাৰ দলৰ পৰা এইটোৱে আমাৰ দাবী আৰু চতুৰ্থটো হৈছে যে কাৰ্বি আংলঙত আমি দেখি পাইছোঁ যে বহুতো এতিয়া ৱেষ্ট বেংগলৰ পৰা ইউ পিৰ পৰা ৰাজস্থানৰ পৰা অহা মানে ইয়াত 5-6 মাহমান থাকিব সিহঁতে ভোটাৰ অধিকাৰ পাই যায় সেইটো আমি বিচৰা নাই ইয়াত যিহেতু আমি 6 এৰিয়া আছে ইয়াত বহুতো বছৰ বছৰ পৰা বসবাস কৰা সকলে অকল কাৰ্বি বুলি নহয় অকল বঙালী বুলি নহয় অকল হিন্দীভাষী বুলি নহয় কাৰণ হেলনীয়া অসমীয়া আদিবাসী গোটেই যিমান আছে যিসকলে বহুতো বছৰৰ পৰা ইয়াত বসবাস কৰা সকলে আজি একো এতিয়া মানে গভৰ্ণমেণ্টৰ পৰা একো এটা লাভ কৰিব পৰা নাই আৰু যিহেতু কালি পৰহি অহা সকলেহে এইবিলাক বহুতো ডাঙৰ ডাঙৰ কাম পাই আছে ডাঙৰ ডাঙৰ মানে হেৰি চাকৰি পদ পাই আছে সেইকাৰণে সেইটো আমি বিচৰা নাই সেইটো কাৰণে এইটো বন্ধও কৰিব লাগে আৰু যিহেতুকে কাৰ্বি আংলঙত যিটো নেকি যুৱক যুৱতীবিলাকৰ কাৰণে চাকৰিবিলাকো সেইটো দিব লাগিব আৰু চাকৰিটোতো বিক্ৰী কৰা বস্তু নহয় সেইকাৰণে আমি বিনামূল্যেৰে এইটো চাকৰিটো একদম মানে বিতৰণ কৰিব লাগে দিব লাগে সেইকাৰণে এইটোৱে আমাৰ দাবী আৰু আমাৰ যিটো নেকি দল হিল ষ্টেট ডেমক্ৰেটিক ফ্ৰণ্ট আছে আমি ইয়াত কাৰ্বি আংলঙত যিমানখিনি জাতি জনজাতি আছে চবক লৈ পেলাই আমি কাম কৰিছোঁ সেইকাৰণে আপোনালোকৰ চেনেলৰ যোগেদিও আমি আহ্বান কৰিছোঁ আৰু কাৰ্বি আংলং ৰাইজৰ কাৰণে আমি আহ্বান কৰিছোঁ যে এই বিজেপি চৰকাৰে আমাক যিটো নেকি আমাক গোটেইখিনি যে হাৰেছমেণ্ট দি আছে গতিকে আমি কাৰ্বি আংলং ৰাইজেও সজাগ হ'ব লাগিব সেইকাৰণে এতিয়া আগন্তুক নিৰ্বাচন এতিয়া কাউন্সিল ইলেকশ্যন আহি আছে গতিকে হয় আমাৰ যিটো নেকি কাৰ্বি আংলং CM ডক্টৰ তুলিৰাম ৰঙাহাং তেখেতে এছেম্বলিত তেখেতে এটা উত্থাপন কৰিছে যে অট'নমাছ ষ্টেট বিষয় লৈ কিন্তু এইটো কেৱল মানে এটা ড্ৰামা হিচাপত হ'লেতো নহ'ব সঁচাকৈ হ'ব লাগিব এইটো কাৰণ এটা জাষ্ট এতিয়া কাউন্সিল ইলেকশ্যন আহি আছে গতিকে মই এছেম্বলিত গোটেইখিনি কথা অলপ উত্থাপন কৰিলে আকৌ এবাৰ আকৌ বিজেপি আকৌ আমি জিকিব পাৰিম নেকি এইটো ভাবি পেলাই যদি তেখেতে এইটো কাম কৰিলে এইটো এটা ড্ৰামা নিচিনা হ'ব গতিকে আমি আমাৰ দলৰ পৰা অসম চৰকাৰকো আমি অনুৰোধ কৰিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰৰ কাৰণে আমি অনুৰোধ কৰিছোঁ যে অতি সোনকালে আমাৰ কাৰ্বি আংলঙৰ দাবী সেই দাবীটো আমাক ৰূপায়ণ কৰিব লাগে এইটো তাৰমানে এনেকুৱা হৈ আছে যি আমাৰ কাৰ্বি পাহাৰত কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙত ইয়াতে ভাল ভাল এডুকেশ্যন চেণ্টাৰ আনিব লাগিছিল সেই এডুকেশ্যন চেণ্টাৰ নাআনি পেলাই ইয়াতে একদম মানে মদৰ যিটো নেকি ডাঙৰ ডাঙৰ মল আপুনি যদি খটখটি ছাইডত যায় লাহৰিজান ছাইডত যায় বা ইয়াত যিটো নেকি আমাৰ কাৰ্বি আংলঙত চুকে কোনে যিমানখিনি আছে চব মদৰ দোকান ইয়াত ডাঙৰ ডাঙৰ কিবা হেৰি মল নিচিনা হৈ আছে শ্ব'ৰুম হৈ আছে সেইকাৰণে এইটো হৈছে মানে এটা আমাৰ ছ'চাইটিৰ কাৰণে বহুত বেয়া খবৰ বুলিহে আমি পাইছোঁ আৰু এইটো আমাৰ কাৰণে এটা পাহাৰীয়া অঞ্চলত থকা যিকোনো জাতি হ'লেও ইয়াত মানে পাহাৰীয়া অঞ্চলত বসবাস কৰা সকলৰ কাৰণে এটা এইটো মানে বেয়া পথলৈ লৈ গৈ আছে বুলি আমি ভাবোঁ সেইটো কাৰণে অতি সোনকালে এইটো মানে এক্সাইজ ডিপাৰ্টমেণ্টসকলেও বা অথৰিটি থকাসকলেও লাইচেঞ্চ দিয়াটো বন্ধ কৰিব লাগিব তেতিয়াহে আমি কাৰ্বি আংলঙত তেতিয়া অনুমতি নহ'লে উঠি অহা বয়সসকলে কি শিকিব ইয়াত 0.5 কিলোমিটাৰমান গ'লে তাতে মদৰ শ্ব'ৰুম পাব তাতে অলপ 0.5 কিলোমিটাৰমান গ'লে তাতে মদৰ দোকান পাব সেইবোৰ ল'ৰা ছোৱালী কি শিকিব মদ খোৱাই শিকিব মদ খোৱা শিকিলে কি হ'ব আমাৰ দেশটো আমাৰ কাৰ্বি আংলঙটো অশান্তি হ'ব পৰিয়ালবিলাকেও অশান্তি হ'ব সেইকাৰণে অশান্তিৰ সৃষ্টি হ'ব সেইকাৰণে অসম চৰকাৰকো আমি এইটো ৰিকুৱেষ্ট কৰিছোঁ যে
অনুৰোধ কৰিছোঁ যে অতি সোনকালে এই কাৰ্বি আংলং আৰু এই যিমানখিনি আৰু এটা আমি আপোনালোকৰ চেনেলত আমি ক'ব বিচাৰিছোঁ যে সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ আছে, এইটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে যে হাইৱেৰ পৰা 500 মিটাৰ্ছ, কিন্তু আমি দেখি পাইছোঁ 500 মিটাৰ্ছটো দূৰৰ কথা, হাইৱে কাষতে থাকি যায়, 100 মিটাৰো নহয়, 50 মিটাৰো নহয়, হা একদম ৰাস্তাতেই মানে পুৰা মদৰ দোকান মল পুৰা একদম ডাঙৰ ডাঙৰ শ্ব'ৰুম, সেইটো মানে সুপ্ৰিম কোৰ্টৰ পৰা যিটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ থাকিলেও মানে সিহঁতে অমান্য কৰিছে, সেইটো মানে আইনটো ফ'ল' নকৰা নিচিনা হৈছে, সেইকাৰণে এইবোৰ চব বন্ধ হ'ব লাগিব। আমাৰ দলৰ পৰা এইটো আপোনালোকৰ চেনেলক আমি এইটো কৈছোঁ যে অতি সোনকালে যিসকলে 500 মিটাৰ্ছ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আৰু নতুন যিটো নেকি এতিয়া ৱাইন শ্বপ খুলিবলৈ কাৰণে যিটো নেকি লাইচেঞ্চ দিয়া, এইটো অতি সোনকালে বন্ধ কৰিব লাগে, এইটোৱে আমাৰ ফালৰ পৰা দাবী।